নমস্কাৰ বন্ধু বান্ধৱীসকল, ঢকুৱাখানাৰ পৰা সকলোকে স্বাগতম জনাই আজি মোৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আৰু আজি আমি গৈ আছোঁ শ্ৰী শ্ৰী বাসুদেৱ থান নৰিয়া সত্ৰ। ঢকুৱাখানা চাৰিআলিৰ পৰা মাজুলীৰ দিশে যোৱা ৰাস্তাত প্ৰায় 19 কিলোমিটাৰমান গ'লেই এই সত্ৰভাগি পাবগৈ। এনেকৈ আহি এই দলংখনৰ ওচৰতে কিছু সময় ৰখি অলপ পৰিৱেশ চাই ল'লোঁ। আৰু সৌৱা চাওক, ইয়াতে নাও কেইখনমান ৰখাই থৈছে। আৰু এনেকৈয়ে আমি এতিয়া লাহে লাহে গৈ আছোঁ। আৰু কিছু দূৰ যোৱাৰ পাছতে আমি সত্ৰভাগি পামগৈ। যদি আপোনালোক ইয়ালৈ অহা নাই তেনেহ'লে এবাৰ নিশ্চয় আহিব। বহুত ধুনীয়া পৰিৱেশ আৰু বহুত ঠাণ্ডা জেগা, চাৰিওফালে গছ গছনি, সেইকাৰণে গৰমৰ ইমান অনুভৱ নহয় ইয়াত। আৰু ব'লক তেনেহ'লে গৈ থাকোঁ। আৰু এনেকৈয়ে আহি আমি শ্ৰী শ্ৰী বাসুদেৱ থান নৰিয়া সত্ৰ পালোহি। ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। অকণমান আগলৈকে যাওঁ। আগলৈকে যাওঁ। আগত যোৱাতকৈ ৰ'বচোন, অকণমান ৰ'ব। এডোখৰ দি দিব বেয়া হ'ব। অকণমান আগলৈ বৰ্তমান আমি চাকি ধূপ জ্বলাই ল'লোঁ। আৰু এই বেলজোপাত সকলোৱে এনেকৈ ৰঙা সূতা বান্ধে। আৰু সকলোৰে বিশ্বাস যে এনেকৈ ইয়াত ৰঙা সূতাৰে বান্ধি আপুনি মনত যি ইচ্ছা কৰে সেয়া সম্পূৰ্ণ হয়। আৰু এতিয়া আমিও ইয়াত সূতা বান্ধিছোঁ। সকলোৱে ইয়াত আহিলে মানে এনেকৈ এই বেলজোপাত ৰঙা সূতা বান্ধি থৈ যায়। আৰু এনেকৈ ৰঙা সূতা বান্ধি ইয়াত ঘূৰিব লাগিব। আৰু আপোনালোকে যি মনত ইচ্ছা কৰে, মনত ভাবে সেয়া সম্পূৰ্ণ হয়। আৰু সকলোৰে এয়া বিশ্বাস। আৰু এয়া চাওক, বান্দৰ এটা কিমান ধুনীয়াকৈ বহি আছে ইয়াৰ ওপৰত। ৰছী বান্ধি থাকোঁতে বান্দৰটোৱে ভয় খুৱাই দিলে, সেইকাৰণে এতিয়া মই বান্ধি আছোঁ। আৰু আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি আপোনালোক ইয়ালৈ আহিছে তেনেহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু শেষত এয়া চাওকচোন, কিমান ধুনীয়া পৰিৱেশ ইয়াত। আজি দেওবাৰ। যোৱাৰ আগত বান্দৰটোক কল এটা দি থৈ যাওঁ।